শিল্পী জুবিন গাৰ্গে এতিয়া এম্বুলেন্সত উঠিছে অৰ্থাৎ তেওঁ হঠাৎ অসুস্থ হৈ পৰিছিল যদিও তেওঁ যেহেতুকে বাথৰুমত পৰি আঘাতপ্ৰাপ্ত হৈছিল কিন্তু তেওঁ এতিয়া সম্পূৰ্ণ সুস্থ হৈ আছে যদিও বা মূৰত তেওঁৰ চিলাই পৰিছে কিন্তু বৰ্তমান তেওঁ খোজকাঢ়িয়ে এম্বুলেন্সত উঠিছে শিল্পী জুবিন গাৰ্গ হাজাৰ হাজাৰ অনুৰাগীৰে ডিব্ৰুগড়ৰ সঞ্জীৱনী চিকিৎসালয় চৌহদত ভিৰ লাগিলে আৰু সকলোৱে চিঞৰিছে জয় জুবিন দাস জয় এই মুহূৰ্তত এই সন্দৰ্ভত লৈ আহিছোঁ খবৰ দৃশ্যাংশ আমি কিছু সময়ৰ পাছত আমি আপোনালোকক আকৌ দেখুৱাম খোজকাঢ়ি এম্বুলেন্সত উঠিল মৰমৰ শিল্পীৰ জুবিন গাৰ্গ হাজাৰ হাজাৰ অনুৰাগীৰ চিকিৎসালয় চৌহদত ভিৰ ডিব্ৰুগড়ৰ সঞ্জীৱনী চিকিৎসালয়ৰ পৰা তেওঁক এতিয়া গুৱাহাটীলৈ এয়াৰ এম্বুলেন্সেৰে লৈ অনা হ'ব ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্টৰ পৰা বা বিমানবন্দৰত তেওঁ ইতিমধ্যে ৰাওনা হৈছে আৰু চিকিৎসালয়ত জয় জুবিন গাৰ্গ ধ্বনি শীঘ্ৰে সুস্থ হৈ উঠক জুবিন এয়া ৰাজ্যবাসীৰ প্ৰাৰ্থনা এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা এক্সক্লুচিভ দৃশ্য আমি সেই দৃশ্যটো এতিয়া আপোনালোকক দেখুৱাম হস্পিটেলৰ চৌহদত অনুৰাগীৰ ভিৰ এয়া চাওক খোজকাঢ়ি শিল্পী জুবিন গাৰ্গ